খুবটাং নমস্কাৰ। আজি আমি আমাৰ মেনাংৰাই মংডুন চুনখাম নামৰ আমাৰ সদৌ অসম টাই আহোম মহিলাসকলৰ যি মহিলা সংগঠন আছে, এই মহিলা সংগঠনৰ আমাৰ যি বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে জোনাই চুকাফা ভৱন আৰু জোনাই চাউচেংৰেন, এই দুই স্থানতে আমাৰ মেনাংৰাই মংডুন চুনখামৰ ৰাজ্যিক অধিৱেশন 7, 8, 9 মে' তাৰিখে হ'বলৈ গৈ আছে। আৰু আমাৰ উদযাপন কমিটি জোনাই যিসকল আমাৰ জ্ঞাতি বংশধৰ মেনাংৰাই টাই আহোম মহিলা, তেখেতলোকে অতি উলহ মালহেৰে আৰু তীব্ৰ গতিত উদযাপনৰ যি প্ৰক্ৰিয়া, এই কামত তেখেতলোকে জড়িত হৈ পৰিছে। আৰু আজি আমাৰ সভানেত্ৰী নাং কবিতা গগৈ বাগগৃহত আৰু আমাৰ সম্পাদিকা জোনমণি বৰবৰা বৰুৱা দুয়ো আছে। আৰু আমাৰ জোনাই টাই আহোম মহিলাৰ আমাৰ যিসকল মেনাংৰাইৰ আমাৰ বিষয়ববীয়া মহিলা নেত্ৰী আছে, তেখেতলোকো উপস্থিত আছে। ইতিমধ্যে তেখেতলোকে মোৰ বেকগ্ৰাউণ্ডত আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকক তেখেতৰ ইণ্টাৰভিউলৈ লৈ যাম। তেখেতলোকে ইতিমধ্যে জোনাই বিভিন্ন স্থানত গালিঘাট, বাঁহী জোনাই, বলাইপাম, পাছিঘাট, জোনাই সদৰ, ধেমাজিকে ধৰি বিভিন্ন জেগাত ইতিমধ্যে উদযাপন কমিটি গঠন কৰিছে আৰু পুঁজি সংগ্ৰহৰ কাম তেখেতলোকে দ্ৰুতগতিত আগবঢ়াই নিছে। আৰু মই ফ্ৰণ্ট কেমেৰাৰ জৰিয়তে তেখেতলোকৰ পৰা এই বিষয়ত কিছু জানিবলৈ চেষ্টা কৰিছোঁ। আমাৰ জোনাই মেনাংৰাই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সাক্ষাৎ কৰাব বিচাৰিছোঁ। আৰু আমাৰ মাজত আছে মেনাংৰাই মংডুন চুনখামৰ অসম ৰাজ্যিক 7, 8, 9 যি ৰাজ্যিক অধিৱেশন হ'বলৈ গৈ আছে, এই অধিৱেশনৰ প্ৰথমতে আমি সম্পাদিকা নাং জোনমণি বৰবৰুৱা ওচৰলৈ আহিব বিচাৰিছোঁ আৰু জানিব বিচাৰিছোঁ বৰ্তমান আমাৰ যি ৰাজ্যিক অধিৱেশন হ'বলৈ গৈ আছে, সেই অধিৱেশনৰ প্ৰস্তুতি কেনেকৈ কি চলিছে আৰু আজি কি উদযাপন সমিতি কেনেকৈ সভা হ'ল, এই বিষয়ে কিছু জনালে মানে আমাৰ জ্ঞাতি বংশধৰসকল উপকৃত হ'ব। টাংলাই খুবটাং আমাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন কেন্দ্ৰীয় কমিটি অধিৱেশনৰ বাবে জোনাইত, ধেমাজি জিলা জোনাইত ঠিক কৰা হৈছে। অধিৱেশনখনিৰ কাৰণে আমি যি মানে উদযাপন কমিটিয়ে প্ৰত্যেক অঞ্চলতে আমাৰ টাই আহোম অধ্যুষিত অঞ্চলত আমি শাখা কমিটি গঠন কৰি তেওঁলোকৰ পৰা আমি অৰ্থনৈতিক আৰু শাৰীৰিক সাহাৰ্য বিচাৰি আমি প্ৰত্যেক এৰিয়াতে আমি মানে শাখা কমিটি গঠন কৰিছোঁ। আৰু সেই শাখা কমিটিৰ জৰিয়তে আমি প্ৰত্যেককে মানে আহ্বান জনাইছোঁ যাতে আমাৰ উদযাপন কমিটিত তেওঁলোকে সম্পূৰ্ণৰূপে সহায় সহযোগ আগবঢ়ায়। আৰু আজিও আমি পাছিঘাট অঞ্চলত আমি শাখা কমিটি গঠন কৰি তেওঁলোকৰ পৰা যথেষ্ট সহায় সহযোগ লাভ কৰিছোঁ। তাৰ লগতে গালিঘাট, বৰং, দুহিজান মাছগাঁও আৰু জোনাই সদৰ এৰিয়াত আমি শাখা কমিটি গঠন কৰিছোঁ। আৰু সকলো মহিলা একগোট হৈ উদযাপন কমিটিৰ বাবে আমি যথেষ্ট সহযোগিতা লাভ কৰিছোঁ। ইমানেই। এইডোখৰতে আৰু দুটামান কথা জানিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলো উপকৃত হ'ব। বৰ্তমান যি আমাৰ মেনাংৰাই মংডুন চুনখাম আমাৰ যি ৰাজ্যিক সংগঠনটি আছে মহিলাসকলৰ, টাই আহোম মহিলাসকলৰ, এই ৰাজ্যিক কমিটিখনৰ সভাপতি, সভানেত্ৰী, সম্পাদিকা কোন কেনেকৈ আছে, এই বিষয়ে কিছু জনালে আমাৰ দৰ্শকসকল কিছু উপকৃত হ'ব। আমাৰ ৰাজ্যিক সমিতিৰ মেনাংৰাই ৰাজ্যিক সমিতিৰ সভানেত্ৰী হৈছে স্বৰ্ণ দুৱৰা কোঁৱৰ আৰু সভানেত্ৰী হৈছে নিজু কোঁৱৰ। তেখেতৰ ধৰি লওক কোনখন ডিষ্ট্ৰিক্টৰ জনাই দিলে? তেওঁ নিজু কোঁৱৰ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ আৰু স্বৰ্ণ দুৱৰা কোঁৱৰ হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ। হয়, ধন্যবাদ। আৰু আমাৰ মাজত আৰু বহুকেইগৰাকী আমাৰ বিষয়ববীয়া আছে আৰু উদযাপন কমিটিৰ আমি সভানেত্ৰী নাং কবিতা গগৈৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। বৰ্তমান আজি উদযাপন কমিটি কেনেকুৱা কি অগ্ৰগতি হ'ল পাছিঘাটত? তাত উদযাপন কমিটি গঠন কৰি দিয়া হ'ল নেকি?
খুবটাং বহিয়ে কৈছোঁ বাৰু। পাছিঘাটত আমি আজি শাখা সমিতি এটা গঠন কৰি থৈ আহিছোঁ। তেওঁলোকৰ সদৰে হ'ব চাগে, সদৰ পাছিঘাট। তাৰপৰা তাত কমিটিখন গঠন কৰি থৈ আহিছোঁ আৰু তেওঁলোকে সহায় সহযোগ আগবঢ়াম বুলি আমাক কথা দিছে। তাৰপৰা তেওঁলোকৰ পৰা আমি আশা কৰিছোঁ যেনেধৰণে লাগে তেনেকৈ সহায় সহযোগ কৰিম বুলি আমাক কথা দিছে যেতিয়া আমি ভাল লাগি আহিলে। তাৰপৰা গৈ ভাল লাগিলে। মানুহখিনিও প্ৰধানকৈ পাছিঘাটৰ নিচিনা এটা জেগাত, অন্য জনগোষ্ঠীয় এটা জেগাত কম মানুহ আছে, তথাপিও যি কেইঘৰ আছে গোটেইখিনি আহিলে আমিও দেখিলোঁ, আনকালে দেখিও পোৱা নাছিলোঁ তাত যে আহোম মানুহ ইমানখিনি সোমাই আছে। আজি দেখি পিনি বহুত ভাল লাগিছে আৰু তেখেতসকলেও আমাক বহুত ভাল পাইছে আৰু বহুত বহুত ধন্যবাদ দিছে আৰু কেনেধৰণে সহায় কৰিব লাগে আমি যেনেধৰণে সহায় কৰিম বুলি আমাক কথা দিছে। ধন্যবাদ। আৰু আমাৰ মাজত বহু কেইগৰাকী আমাৰ বিষয়ববীয়া নেত্ৰী আছে আৰু এই বিষয়ত আমি তেখেতৰ পৰা জানিব বিচাৰিম। আপোনাৰ চিনাকিটো অকণমান দি লওকচোন। চিনাকিটো দি আজি কেনেকুৱা কি অভিজ্ঞতা হৈছে আৰু জোনাইত কেনেকৈ আপোনালোকৰ উদযাপনৰ কাম কাজবিলাক চলিছে। মই আগন্তক আমাৰ মেনাংৰাই কমিটিখনৰ কাৰ্যকৰী সভানেত্ৰী। মোৰ নাম নাং ৰঞ্জুমণি সন্দিকৈ ওৰফে চেতিয়া ফুকন। আজি আমি পাছিঘাটলৈ গৈ এনেকুৱা এটা মুহূৰ্ত পাৰ কৰি আহিলোঁ, এনেকুৱা এটা ভাল লাগিলে, নিজকে বহুত সুখী লাগিলে। যিহেতু য'ত সংমিশ্ৰণ এখন দেশ, মানে ৰাজ্য অৰুণাচল প্ৰদেশ, তাত ইমানখিনি আমাৰ যে সম্প্ৰদায়ৰ মানুহ তাত বসতি হৈ আছে, সেয়া আজি প্ৰতিভা ওলাই পৰিলে আৰু প্ৰত্যেকৰ মুখে মুখে আজি ভাল লাগিলে যে হয় আমাক এনেকুৱা এখন প্লেটফৰ্ম দৰকাৰ আৰু প্ৰত্যেকে বিচাৰিছে আৰু আগবাঢ়ি যোৱা আশা দিছে। সেইটো কাৰণে মই নথৈ সন্তুষ্ট। ধন্যবাদ। আৰু আমাৰ মাজত আছে আৰু আপুনি কিছু জনাব নেকি আজি? ঠিক আছে। আজি আপোনালোকে পাছিঘাটত অভিযান চলাই বহুত দুৰ্ভাগেৰে আহি আজি আমাৰ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে আমাৰ অসমৰ চুকৰ কাৰণে যি আমাৰ জ্ঞাতি বংশধৰ আছে তেখেতসকলক ধৰি লওক এই ভিডিঅ'ৰ যোগেদি এটা বাৰ্তা পঠালে। আৰু এইখিনিতে মই উল্লেখ কৰি দিব বিচাৰিছোঁ যে আমাৰ জোনাই এপেক্স বেংকত যি আমাৰ টাই আহোম মহিলা সমিতিৰ আমাৰ এখন একাউণ্ট আছে, সেই একাউণ্টতে আমাৰ উদযাপন কমিটিও ধৰি লওক আমাৰ জিলাখনৰ বা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ আমাৰ যিসকল শুভাকাংক্ষী আছে তেখেতলোকে ধৰি লওক পুঁজিৰ ক্ষেত্ৰত যদি তেখেতলোকে পুঁজি দান কৰিব বিচাৰে, ডনেশ্যন দিব বিচাৰে, আমাৰ উদযাপন কমিটিৰ যিহেতু সাংগঠনিক দিশত সকলো জেগাতে ধৰি লওক তেখেতলোক যাব নোৱাৰিব শাৰীৰিকভাৱে, সেয়েহে তেখেতলোকে যদি আমাৰ টাই আহোম মহিলা সমিতি জোনাইৰ একাউণ্টত যদি তেখেতলোকে পুঁজি দান কৰিব বিচাৰে, তেতিয়া মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত সেই একাউণ্টৰ আপোনালোকৰ নম্বৰসহ IFC ক'ডসহ মই দি দিম আৰু আপোনালোকে এই ডনেশ্যন তাত গৈ পেলানি বেংকত গৈ পেলানি বা অনলাইন যোগেও হওক, গুগল পে'ৰ জৰিয়তে মোবাইল নম্বৰো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিয়া হ'ব। আপোনালোকে পে' কৰিব পাৰিব আৰু আপোনালোকৰ অৰিহণাৰ দান বৰঙণিৰ মাধ্যমেদি এই মেনাংৰাই মংডুন চুনখাম নামৰ যি আমাৰ টাই আহোম বংশধৰসকলৰ যি মহিলা সংগঠন, এই মহিলা সংগঠনৰ অধিৱেশনখনৰ সফল সমাপ্তিৰ কাৰণে আৰু সকলোৰে আপোনালোকৰ দান বৰঙণি, সহায় সহযোগিতা আৰু অসমৰ বিভিন্ন জিলাৰ যিসকল আমাৰ মেনাংৰাই সদস্য আছে, শুভাকাংক্ষী আছে, সকলোৱে আপোনালোকে এই অধিৱেশনত আহি প্ৰতিনিধি হিচাপে আহি অংশগ্ৰহণ কৰি এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোৰ পৰা আমি সকলোৱে সামৰণি লৈছোঁ।